নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জবছ ফৰ আছামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ এএনএমৰ কাৰণে বহুকেইটা পদ মুকলি হৈছে। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব, হাই ছেকেণ্ডেৰী পাছ কৰাসকলে আবেদন কৰিব পাৰিব নাই, লগতে কি কি ডকুমেণ্ট প্ৰয়োজন হ'ব, ইয়াৰ লাষ্ট ডেট কেতিয়া আছে, সেই গোটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি এনেধৰণৰ অসমৰ নতুন চাকৰিৰ আপডেট পাই থাকিব বিচাৰে, তেনেহ'লে মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। বন্ধুসকল, আজিৰ পোষ্ট হৈছে এএনএম। ইয়াৰে আপোনালোকৰ প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 14,000 পৰা 70,000 টকা পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব। লগতে ইয়াত আপোনালোকৰ 6,200 টকা গ্ৰেড পে থাকিব। বন্ধুসকল, ইয়াত যদি আপোনালোকে পোষ্টখিনিত কেটেগৰী ৱাইজত ভাগ কৰা হৈছে, ইয়াৰে আনৰিজাৰ্ভ কেটেগৰীত 324টা ভেকেঞ্চি আছে, OBC MOBC কেটেগৰীত 153টা ভেকেঞ্চি আছে, OBC টি ট্ৰাইব বা আদিবাসী কেণ্ডিডেটসকলৰ কাৰণে 19টা ভেকেঞ্চি আছে, SC কেটেগৰীত 44টা ভেকেঞ্চি আছে, STPত 64টা ভেকেঞ্চি আছে, STHত 32টা ভেকেঞ্চি আছে। টোটেল আপোনালোকৰ ইয়াত 636টা ভেকেঞ্চি আছে। বন্ধুসকল, ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, ইয়াৰে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে, ইয়াতে আপোনালোকৰ আবেদন কৰিবলৈ হ'লে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন ভেলিড থাকিব লাগিব, বা যদি এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰা নাই, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, বা যদি আমাৰ দ্বাৰা আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জখন ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে, তেনেহ'লে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে কণ্টেক্ট কৰি এমপ্লয়মেণ্ট এক্সচেঞ্জখন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। বন্ধুসকল, ইয়াৰ যদি বয়সৰ সীমা যদি চাবলৈ যায়, ইয়াৰে আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰীত 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ মাজত যদি আপোনালোকৰ বয়স হৈছে, আবেদন জনাব পাৰিব। লগতে OBC MOBC কেটেগৰীৰ কাৰণে 18 বছৰ বয়সৰ 43 বছৰ বয়সৰ মাজত যদি আপোনালোকৰ বয়স হৈছে, আবেদন জনাব পাৰিব। STP STH বা SC কেটেগৰীৰ কাৰণে 18 বছৰ বয়সৰ পৰা 45 বছৰ বয়সৰ মাজত যদি আপোনালোকৰ বয়স হৈছে, আবেদন জনাব পাৰিব। লগতে যদি আপোনালোকে PWDত কেণ্ডিডেট হয়, 18 বছৰ বয়সৰ পৰা 50 বছৰ বয়সৰ মাজত যদি আপোনালোকৰ বয়স হৈছে, আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যনৰ ফিজ দিব নালাগে, ইয়াত আপোনালোকে টোটেলি ফ্ৰীকৈ আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, ইয়াত আপোনালোকৰ পোষ্ট হৈছে NM অক্সিলাৰী নাৰ্ছ এণ্ড মিডৱাইফ। ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, আপোনালোকে NM ট্ৰেইনিং পাছ কৰিব লাগিব। আছাম গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ পৰা আপোনালোকে NM ট্ৰেইনিং পাছ কৰি থ'ব লাগিব, তেতিয়াহে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব। যদি আপোনালোকে চিম্পুল হাই ছেকেণ্ডেৰী পাছ কৰা আছে, তেনেহ'লে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব নোৱাৰিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে ইয়াত মাষ্ট বি এমপ্লয়মেণ্ট এক্সচেঞ্জখন ৰেজিষ্ট্ৰেশ্যন কৰা থাকিব লাগিব, তেতিয়াহে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত যদি অনলাইন কৰিব বিচাৰে, ইয়াৰে আপোনালোকৰ ৱেবছাইট হৈছে www.dhsfw.assam.gov.in। সেই ৱেবছাইটত গৈ আপোনালোকে আবেদন জনাব পাৰিব। 9 ডিচেম্বৰ 2024 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন ষ্টাৰ্ট হ'ব। লগতে ইয়াৰে আপোনালোকৰ লাষ্ট ডেট হৈছে 18 ডিচেম্বৰ 2024 তাৰিখৰ ৰাতি 12 বজাৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, যদি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন যদি চাব বিচাৰে, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যন ভালদৰে চাব পাৰিব। লগতে যদি আপোনালোকে অনলাইন কৰিব বিচাৰে, তাৰ লগতে আপোনালোকৰ অনলাইনৰ এপ্লাই লিংক দিয়া আছে, তাত আপোনালোকে ক্লিক কৰি ডাইৰেক্ট অনলাইন ষ্টাৰ্ট কৰিব পাৰিব। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিয়ক, লগতে বন্ধুসকল শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।